নমস্কাৰ জনাই মই গিৰিমাই আপোনালোকলৈ লৈ আহিছোঁ সোনকালে বনাব পৰা চিকেনৰ এটা ৰন্ধন প্ৰণালী। আহকচোন যাওঁ আমি পাকঘৰলৈ। একেবাৰে সহজ পদ্ধতিত আধা কেজি চিকেন মই বনাব খুজিছোঁ। লৈছোঁ গোটা জালুক, জলকীয়া, গোটা ধনিয়া, জিৰা, দুটা ইলাচি, ডালচেনি, নিমখ আৰু হালধি। এইখিনি মই কেৰাহীত তেল গৰম কৰি একেলগে এইখিনি অকণমান মই ভাজিম। ভজা হোৱাৰ পাছত তাত দুটা পিঁয়াজ, আদা অকণমান, নহৰু কেইফুলামান আৰু এটা বিলাহী কাটি একেলগে মছলাখিনিৰ লগত অলপ সময় ভাজিম। ভজাৰ পিছত সকলোখিনি মছলা মিলাই মই এইদৰে মচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'লোঁ। ভাজি অলপ ঠাণ্ডা হ'বৰ কাৰণে এখন প্লেটত মেলি থৈছোঁ। মেলি থোৱাৰ পাছত ঠাণ্ডা হ'লে সেইখিনি মিক্সিত দি পেষ্টটো বনাই ল'ম। চিকেনখিনি কুকাৰত দি তাত অকণমান মিঠাতেল দি ভালকৈ সানি ল'লোঁ। সানি তাত জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান নিমখ দি এবাৰ সিজাই ল'লোঁ। আধা সিজা হোৱাৰ পিছত চিকেনখিনি নমাই থৈ দিলোঁ। এতিয়া গেছটো জ্বলাই কেৰাহীখন অলপ গৰম কৰিলোঁ। গৰম কৰি তাত মই অকণমান মিঠাতেল দিলোঁ। বৰ বেছি নাই দিয়া, 1 চামুচমান হ'ব মিঠাতেল দিলোঁ। মিঠাতেলখন গৰম হ'লে অকণমান বাট চাই গৰম হোৱাৰ পাছত মই তাত এচামুচ মাখন দিলোঁ। মাখনখিনি ভালকৈ গলিবলৈ দিলোঁ। গলা হোৱাৰ পাছত তাত মই 1 চামুচ বেচন দিলোঁ। বেচন দি মই সেইখিনি ভালকৈ লৰালোঁ। এইটো সময়ত মই গেছটো চিমত দি ল'লোঁ। এতিয়া মই বেচনখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এইদৰে মই বেচনখিনি ৰঙচুৱা হোৱালৈকে অলপ দেৰি ভাজিলোঁ। বেচনখিনি তেলখিনি একেলগে ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজ খোৱাৰ পাছত তাত মই এতিয়া আগতে সিজাই লোৱা চিকেনখিনি দি দিলোঁ। দি ভালকৈ লৰাই দিলোঁ। লৰাই তাত মই এতিয়া হালধিখিনি অকণমান হালধি দি দিম। এতিয়া মই ইয়াত অকণমান হালধি দি দিছোঁ। দি ভালকৈ এইখিনি এতিয়া লৰাই দিম। যিহেতু চিকেনখিনি আগতে এবাৰ আধা সিজা কৰি লৈছোঁ, গতিকে বেছি দেৰি ভাজিব নালাগে। চিকেনখিনি অলপ ভাজি লোৱাৰ পাছত পিঁয়াজৰ যিখিনি পেষ্ট মই বনাই লৈছিলোঁ সেই পেষ্টখিনি দি দিলোঁ। দি এইখিনি মই ভালকৈ লৰালোঁ। আৰু মিক্সিত যিখিনি পেষ্ট বনোৱাৰ পিছত অলপ লাগি আছিল সেইখিনি চিকেনখিনি সিজাওঁতে অকণমান পানী ওলাইছিল। সেই পানীখিনি আৰু অলপ ঠাণ্ডা পানী দি সেইখিনি মিক্সিত পুনৰ পিচি পনীয়া কৰি সেইখিনিও মই ইয়াত দি দিলোঁ। এতিয়া এইখিনি মই ভালকৈ গেছটো বঢ়াই দি ভালকৈ লৰাই দিলোঁ। লৰাই দি অলপ দুটামান উতল অহাৰ পাছত এইখিনি মই নমাই থৈ দিম। চাওকচোন কিমান সোনকালে হয়। ঘপককৈ বোলে আলহী আহিব বুলি গম পালে যদি ঘৰত সেইখন সময়ত চিকেন থাকে ভালেই, নহ'লেও ওচৰতে বজাৰ থাকিলে তাৰ পৰাও আনি আমি খুব সোনকালেই আমি এইখিনি
বনাই দিব পাৰোঁ, আলহীক খুৱাব পাৰোঁ বনাই। চাবচোন বনাই কিমান ভাল লাগে, একেবাৰে সহজ, বেছি সময় নালাগে। অতি কম সময়ৰ ভিতৰতে আমি এইখিনি বনাব পাৰোঁ। আলহী আহিলে কি খুৱাম অলপ সময় চিন্তা কৰিব লগা হয়, কেনেকৈ বনাওঁ, বস্তু গোটাই থাকোঁতে দেৰি লাগিব, সেইবোৰ একো ভাবিবই নালাগে। পিঁয়াজখিনি কাটি লৈ নহৰু পিঁয়াজ আদাখিনি কাটি অকণমান ভাজি ঠাণ্ডা কৰি পেষ্টটো বনাই সেইখিনি সময়তে পেষ্ট বনোৱাৰ সময়তে মাংসখিনিও আমি আধা সিজাই লৈ এয়া এতিয়া বনাই দিলোঁ। ৰংটো ভাল হ'বৰ কাৰণে ইয়াতে মই অকণমান কাশ্মীৰ মৰিচ দি দিম। এয়া মই ইয়াত অলপ কাশ্মীৰ মিৰ্চ পাউডাৰটো দিছোঁ ৰংটো ভাল হ'বৰ কাৰণে। যিহেতু পিঁয়াজ ভাজোঁতে মই নিমখ অকণমান দিছিলোঁ, সেইকাৰণে নিমখখিনি মই এতিয়াহে দিছোঁ। নিমখ দিয়াৰ পিছত অলপ সময় ভাজি যেতিয়া তেল বিৰিঙিব তেতিয়া এইখিনি নমাই থৈ দিম। দেখিলেনে কিমান সোনকালে হৈ গ'ল, বেছি দেৰি নালাগিলে বনাওঁতে। চাৰিওফালে ভালকৈ এনেকৈ লৰাই দিছোঁ। চাওকচোন ৰংটো ধুনীয়া হৈছে, ভালকৈ সিজিছে আৰু ইয়াৰ পৰা তেল বিৰিঙিছে। তেল বিৰিঙাৰ পিছত এইখিনি নমাই থৈ দিম। এইখিনি এতিয়া মই চিচাৰ বাতি এটাত উলিয়াই থওঁ। আপোনালোকে বনাই চাবচোন। মই কথাখিনি কৈ আছোঁ কাৰণে সময় অকণমান বেছি লাগিছে, প্ৰকৃততে 5 মিনিটতেই বনাব পাৰি। আৰু ভাল লাগিলে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।